নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনালোঁ। মানে আমি এতিয়া মানে খবৰটো ভাল হয় না বেয়া হয় ক'ব নোৱাৰোঁ। এতিয়া মানে যাবলৈ মানে সাজু হৈছোঁ আৰু আমি মানে যোনটো নেকি কেণ্ডিডেট আমি উঠাইছিলোঁ মানে আজি ৰিজাল্ট দিব চবৰে। এতিয়া মানে সকলো ওলাইছে মানে বাকীখিনি পিছত যাব যদি ৰিজাল্টটো ভাল হয়। তথাপি মানে আমি ওলাইছোঁ আৰু অলপ মানে উৎসাহতে আৰু এইফালে ই ওলাইছে, মই ওলাইছোঁ আৰু এইফালে ডেকা ল'ৰা কেইটামান ওলাইছে আৰু যাবলৈ আৰু কেইটামান ওলাই আছে। আৰু দুখন গাড়ী লৈ গ'ল, কাৰ লৈ গৈছে তাতে মিনিমাম 10জনমান গ'লগৈ। আমি মানে যাই থাকোঁ মাতা নাই, তথাপি আমি মানে মনটো মানে ৰখি থাকিব পৰা নাই। কি হয় কি নহয় মানে ওচৰত গৈ চোৱা নিচিনা নহয়, এইটো মানে আমি ওলাইছোঁ এতিয়া যাবলৈ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মানে ছাকচেছ হয় তেনেহ'লেতো ধামাকাদাৰ পাৰ্টি হ'ব, আৰু যদি ছাকচেছ নহয় তেনেহ'লে আৰু পাৰ্টিও নহ'ব। এতিয়া ব্লগ যাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। এতিয়া মানে আমি ভকত গাঁৱত যাম, য'ত নেকি ভোট গণনা হ'ব। চল এতিয়া আৰম্ভ কৰি দিলোঁ আমি গাড়ীত উঠি। এইফালে মানে খোলালে গাড়ী চলাই আছোঁ, মই পিছত। ৰাস্তাবিলাকো বেয়া, বৰষুণ পৰিছেতো। চলো ভাল পোৱা ইয়াৰ নামটো চাচোন, এইটো ভাল পোৱা নে মাল পোৱা? এইটো অলপ ভোক লাগিছে, অলপ খাই লওঁ। তাত আকৌ গৈ ৰখি থাকিব লাগিব না, সেইটো কাৰণে খাই লওঁতে ভাল হ'ব। অলপ পেটটো মানে পেট পূজা কৰি লওঁ। এতিয়া চলি লওঁ। চাই দে তুমি খাবা না? তিনিটাতে তই নাখাটা মানে গৰম নে? গৰম বোলে, চাওঁ গাড়ীত থৈ লওঁ। ই চানা খাই আছে, মই লৈছোঁ ভাল পোৱা। আৰু এটা আহি আছে, ইয়া পাগলাটো চাপৰি এটা আহি আছে দেই। এইয়া দেখিছে, ইয়া চাপৰিটো। এই চাপৰি ৰ ভাল পোৱা খাবি নাই? মই ল'লোঁ নিজে তিনিটা, এতিয়া তিনিজন ভগা খাইছোঁ এটা এটা। হেই আৰু ল বিশ্বাস নাই। সিহঁতে ফ্ৰী পাই পূৰা ডবাই আছোঁ। চানা এইফালে মালপোৱা, মই দুটা হ'ল। খাই লওঁ পেট ভৰা খাই লওঁ, তাত লঘোণত থাকিব লাগিব। মালপোৱা খাই ল'লোঁ, মনটো এতিয়া অলপ ভাল লাগিছে। ইফালে ছিংগেল আৰু এইফালে আমাৰ ডবল। চলো যাই থাকোঁ এতিয়া একদম ডাইৰেক্ট ভকত গাঁও পালে আপোনালোকে দেখোন দেই। চল আস্তে আস্তে। এইটো চোৱা, বুঢ়া হ'লে কি হ'ব, উৰি গৈছে টুমটুম লৈ। আমি আহি পালোঁ এতিয়া মেইন ৰোড। মানে পূৰা চিধাকৈ যাই থাকিম, বেছি দূৰ নাই আৰু। আমাৰ মেইন ৰোডৰ পৰা আমি মানে গাঁৱলীয়া ৰাস্তাৰ পৰা মেইন ৰোডত আহি বেছি নহয়, ইয়াৰ পৰা হাইষ্ট 8-9 কিলোমিটাৰমান হ'ব আৰু। গৈ আছোঁ, চাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে আজি যদি আমাৰ মানে প্ৰগ্ৰাম হেৰিটো মানে ছাকচেছ হৈ যায়, তেতিয়া মানে পূৰা ধামাকা খানা হ'ব আজি। আৰু ফূৰ্তিটো কি ফূৰ্তি হ'ব মানে মালিকেহে জানে আৰু। চাওঁ কপালত কাৰ কপালত কি লিখা আছে। ৰাইজে ছাপোৰ্ট কৰাটো কৰিছে, তথাপিও মানে অলপ আফচোচ থাকে আৰু ৰিজাল্টটো নোপোৱা লাগে। এজন আহি আছে আৰু এইফালে পাৰ্টি মানে সিহঁতে জিকিলে নেকি পূৰা ফূৰ্তি কৰি আহি আছে। চাওক এইফালে গৈ আছে মানে পূৰা আগপাতে আহি আছে। আগফালে এইয়া দেখিছেনে, এইটো চাওক। এইটোৰ মানে ছাকচেছ হ'ল নেকি, পূৰা ফূৰ্তি কৰি গৈ আছে। এইটো মানে আমাৰ চাৰগাঁৱৰ পাৰ্টি, আমাৰ কিবা কি হয় এতিয়া মালিকে জানে আৰু ফাইনেলি আমি আহি পালোঁ ব্লগত। এইটো চাওক গাড়ী কিমান যাম দেখিছেনে, পূৰা ৰাস্তাত গাড়ী বুকিং হৈ আছে। পাব্লিকৰ ভিৰ মানে যাৰ যাৰ কেণ্ডিডেটৰ মানুহ মানে আহি আছে আৰু মানে ৰিজাল্ট ল'বলৈ। চাওক একদম গোটেই ৰাস্তা মানে গাড়ীয়ে ভৰ্তি, দুই চাইডে খালী নাই। আৰু এইটো আগৰ মেইন ৰাস্তা আছিলে, এতিয়া এইফালে ৰাস্তাটো মানে বন্ধ হৈ গ'ল। এতিয়া মানে সিফালে দিছে এইটো ছাইডত, দেখাই পাইছে আপোনালোকে। এইটো চাওক একদম পূৰা জাম হৈ আছে ৰাস্তা, দেখিছেনে, মানুহে আৰু গাড়ীয়ে গাড়ী। ইফালে মানে পূৰা ভিৰ। এতিয়া মানে এই গাড়ী ঘূৰাই আছে, আমি ইফালে যামগৈ, একদম মেইন ৰাস্তা হৈ গুচি যামগৈ এতিয়া। এইফালে মানে পূৰা জাম হৈ আছে, গাড়ীয়ে মানুহ এইফালে যাব নোৱাৰে।
তাৰমানে যোনটো ৰাস্তাতে আহিছিলোঁ আমি আকৌ এইফালেদি বেক হৈ এতিয়া মেইন ৰাস্তাতে যামগৈ চলো আমি এতিয়া এইফালেদি যাম মানে ৰাইট চাইডে এইটো ৰাস্তাতে যে তাৰ ৰাস্তাতে ধুনীয়াকৈ উঠি একা মেইন ৰাস্তাতে যাম আৰু ফাইনেলি আহি পেলাই আমি ঘূৰি ঘূৰি জেগাত প্ৰথমে এইটো ৰাস্তাতে আহিছিলোঁ এইটো চাইডটো চাই কিমান ভিৰ দেখিছেনে প্ৰথমে আমি এইটো ৰাস্তাতে আহিছিলোঁ তাৰপিছত আমাৰ একদম পূৰা ফুল হৈ আছে ৰাস্তাটো মানে লাষ্টত আকৌ উল্টাকৈ ঘূৰি এইটো ৰাস্তাতে আহি এতিয়া মানে আমি আহি পালোঁ আৰু ফাইনেলি মেইন জেগাত এতিয়া গাড়ী চাড়ী চাইড কৰি আমি মানে ৰখি থাকিম ভিতৰতো যাব নোৱাৰিমেই আৰু এইফালে চাওক ভিতৰত পূৰা জমা হৈ আছে মানুহবিলাক আজি মানে কোনে কান্দে কোনে আহে মানে মালিকে জানে আৰু ভকত গাঁও মানে অভাৰ ব্ৰিজটো যে বনাইছিল নতুন মই আজিলৈকে আহি পোৱা নাই সেইটো মানে এতিয়া মানে এইটো চান্সতে আহি চালোঁ মানে ৰেগুলাৰ গুৱাহাটী যাব লাগে সেইটো মানে দেখাই নাপাওঁ সেইটো মানে চাব আহিলোঁ এইটো কি মস্তিকো বনাইছে আৰু সৰু এখন সেইটো সৰুটো সেয়া দেখিছেনে সেয়া সৰুটো মানে এতিয়া মানে জোনবিল মেলা চাবলৈ অসুবিধা নাই আৰু যাম নহয় আৰু জোনবিল মেলা চাব হ'লগীয়া হ'লে আগৰ মানে মানুহবিলাক জোনবিল মেলা চাব হ'লে মানে আগতীয়া কেনেকৈ পাৰ হ'ব সেইটো মানে চিন্তা কৰে এতিয়া মানে সেইবিলাক আৰু ভয় কৰিব হেৰি লগা নাই আৰু তাৰমানে পূৰা গাড়ী এক চাইডে যাব পাৰিব আৰু মানুহ মানে এক চাইডে যাব পাৰিব বিন্দাছকৈ ফুৰি চাক একদম চাইডত একদম বস্তা দি কি মস্তকৈ পাৰটো বান্ধিছে যাতে খহি নাযায় ইফালেও চাক বস্তা আৰু এইকেইটা কি ধুনীয়াকৈ বহি আছে তলত দেখিছেনে মস্তি মজা লৈ তলত এইফালে চাক কলংটো পানী বাঢ়িছিলে এতিয়া কমি গ'ল বতাহ লাগিছে কেনেকৈ একদম মস্তি বতাহ লাগিছে মজা বতাহ আহিছে একদম মানিব লাগিব বতাহটো আৰু তাত যি গৰম ভিতৰত থাকিব নোৱাৰে গৰমতে আহিছে ভালেই হৈছে এইফালে এইখিনি মেইন তিনিআলিটো আছে এইখিনিত এই মানুহ ভিৰটো য'ত নেকি মানুহ ভৰি আছে এইটো মানে মেইন তিনিআলি আমাৰ মানে ৰিজাল্ট পাওঁতে পাওঁতে 3-4টা বাজিব বুলি কৈছে সেইটো মানে এফালে অলপ ফুৰিব আহিলোঁ আৰু গাড়ীটো সিফালে মাথাত ৰিজাল্টটো পোৱালৈকে মানে এইফালে অলপ ইফালে সিফালে ঘূৰি থাকোঁ আৰু উপায় নাই কি কৰিব লোকে ভুটি জাম মাৰি মৰিব এতিয়া আমি মানে এইফালে চাচোন ৰখি আছোঁ মানুহবিলাক চব এইফালে চব ফিল্ড ঠাণ্ডা এইফালে পূৰা হাল মাৰি আছে ফিল্ড গৰম কৰি এইটো চাইডত আমাৰতো কোন সময়ত আহে আৰু ৰিজাল্টটো ভালে আহে না বেয়াহে আহে আমাৰ বোলে মেম্বাৰ মানে কৈ আছে মানে আমাৰ কেণ্ডিডেটৰ পিছ পৰা নাই এতিয়ালৈকে মালিকে দিয়া ফাইনেলটো পালে মানে ভাল পাম আৰু যাব এনেকৈ হয় মানে যেতিয়া পাই যাম হাৰ্ট এটেক হৈ যাবগৈ ৰখি আছোঁ কোন সময়ত আহে আহি যাওক জলিয়ান 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 ইফালে এয়া এইটো মানে এতিয়া মালা আনিব যাব ফাইনেলি হৈ গ'ল বুলি ভাবিছোঁ আৰু বৰ্তমান এইফালে চাওক আপোনাৰ দৰ্শক আমাৰ খালি এতিয়া আহিব লাগে আৰু মেম্বাৰটো গামোচা ৰেডি মালা আনিছোঁ 2টা আৰু এতিয়া মানুহ কোন সময়ত আহে আহি যাওক ধন্যবাদ ভাল আছে এতিয়া মানে আমি আহিলোঁ হেৰি তাতে মানে মানুহবিলাক ওলাইছে মাইকী মানুহবিলাক মানে সিহঁতৰ মানে ৰেলী কৰিবৰ কাৰণে মই আগবঢ়াব গৈ আছোঁ ইয়াতে মানে সিহঁতক এতিয়া থৈ আহিলোঁ সিহঁতে অলপ পিছত আহিব মই মানুহখিনি গোটাম তাৰমানে বেংক পাৰ্টি ৰেডি কৰিব গৈ আছোঁ মই চলো প্ৰকাশ মণ্ডল জিন্দাবাদ ই মানে ইয়াৰ লগত উঠিছিল গাড়ীটো যে হেলমেটটো বাগৰিলে আৰু মানুহটো বাগৰি এই মানে প্ৰথম এইটো গাড়ীত উঠিছে যে বেচেৰাই আগৰ বুঢ়া মানুহ কথা লুটি খাই পৰিলে মানে গাড়ীৰ পৰা লুটি খাই পৰিলে
এই পেণ্টটো চা পেণ্টটো কুচাই লৈছে বেচাৰা চব ফালি গ'ল পেণ্টটো নামংটো মানে নামিব নাজানিলে মানে পিছফালে লাগি গ'ল ক'তবা মানে পেণ্টটো একে ইফালেকে ফালি গ'ল ইয়ালৈকে হ'ব ভাই চলো বল মই মানে সৰু গাড়ীতে আমাৰ বড়ো মাইকীখিনি থৈ আহিলোঁ আৰু এইফালে মানে বঙালী পাৰ্টিবিলাক এইফালে বেংক পাৰ্টি লৈ গৈ আছোঁ এতিয়া ইহঁতক নিব আহিছিলোঁ ইহঁতৰ ট্ৰেক্টৰ লৈ গৈ আছে এতিয়া মোৰ গাড়ী এখন খালী কৰি যাবগৈ পিছে থাক ন চলো এতিয়া মানে মোৰ গাড়ীখন খালী লৈ যাব লাগিব সিহঁতে বোলে ট্ৰেক্টৰ দি যাব একবাৰে বেংক পাৰ্টিয়ে লৈ আকৌ তাতে এক পাৰ্টি আৰু এক পাৰ্টি থৈ আহিলোঁ মই বল যাই থাক মই আহি আছোঁ আৰু এইফালে আমাৰ ৰাইজে মানে চব পূৰা ৰেডি মেম্বৰক ৰখি আনি মেম্বৰ আহি পোৱা নাই এতিয়ালৈকে আহি পোৱা নাই কিমান দেৰি আৰু ইফালে চা ইফালে গাড়ী পূৰা ৰেডি হৈ আছে মানুহ নিবৰ কাৰণে ইমান খোজকাঢ়ি ৰেলি কৰিব এতিয়া মেম্বৰ কোন সময়ত আহি পাই এতিয়া মানে ৰখি আছে চবে মানুহবিলাক ইয়াত ৰাস্তা নদৰা হৈ গৈছে আমাৰ হেৰিবিলাক মানুহবিলাক পুৰা ৰাস্তা ফুল হৈ গৈছে মানে ৰাস্তা নদৰা হৈ গৈছে গাড়ী চাড়ী জাম কৰি দিছে আৰু এইফালে এক পাৰ্টি থিয় হৈ আছে ৰাইজে মানে কিমান ছাপোৰ্ট কৰি উঠাইছে সেইটো মানে উঠিছে সেইটো মানে পাছ কৰিছে আৰু ইফালে চব পুৰা মানে পাব্লিক জমা হৈ আছে ইফালে ৰাইজে ইফালে এক পাৰ্টি আৰু ইফালৰ পৰা আহি আছে এইটো চাওক ৰাস্তা নদৰা হৈ গৈছে এইফালে চাওক পুৰা একটা ৰাস্তা নদৰা হৈ গৈছে চব মানুহ পুৰা দুই চাইডে একটা ৰাস্তা ব্লক কৰি দিছে গাড়ী ৰাস্তা বন্ধ হৈ গ'ল গাড়ী এইফালে চাওক কিমান পাব্লিক এইফালে ঘৰত আৰু ফাইনেলি আমি গাঁৱত আহি পালোঁ ফূৰ্তি ফাৰ্তা কৰি ৰাস্তা ৰাতি হৈ গ'ল আহোঁতে আৰু আজি ভেটিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নাপাহৰিব আৰু এইফালে আদৰণি দিছে গাঁৱত আহিলে এইটো চাই আৰু এইফালে চাওক আহোঁতে মানে ৰাতি হৈ গ'ল পুৰা ফূৰ্তি মানুহবিলাক মানে ফাইনেলি আমি মানে মেম্বৰৰ ঘৰত আহি পালোঁ তাৰপিছত প্ৰকাশ আজি ইমানতে আৰু ফূৰ্তি ফাৰ্তা কৰিলোঁ বাকীখিনি কালি হ'ব যাই থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই গুড নাইট